নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনালোঁ। আৰু আজি মই এটা পাৱাৰফুল লেছন আপোনালোকৰ কাৰণে লৈ আহিছোঁ। চ' ভিডিঅ'টো আপোনালোকে কমপ্লিট চাব, তেতিয়া এই পাৱাৰফুল লেছনটোৱে আপোনাৰ লাইফটো কমপ্লিট আজিৰ পৰা এটা চেঞ্জ লৈ আনিব। চ' প্ৰথমতে মই এটা ইম্পৰ্টেণ্ট কথা ক'ব বিচাৰোঁ। আমাৰ 90% মানুহৰ ক্ষেত্ৰত আজি কি হৈ আছে? আজি 90% মানুহৰ ক্ষেত্ৰত কেতিয়াও আমি নিজক লৈ সুখী নহয়, কেতিয়াও আমি নিজক লৈ হেপী নহয়। আমি আনৰ লগত নিজক তুলনা কৰোঁ বা কম্পেয়াৰ কৰোঁ। আজি এটা চিম্পল মই আপোনালোকক এটা এক্সাম্পল দিব বিচাৰোঁ। এজন মানুহ ধৰি লওক এখন লেম্বৰগিনি গাড়ী চলাই আছে। তেওঁ কি কৰিছে? তেওঁ চাই আছে হেলিকপ্টাৰ চলোৱা মানুহ এজনক। চাই কেনে ভাবিছে, মই যদি তেওঁৰ নিচিনা লাকি হোৱা হ'লে, মই যদি তেওঁৰ নিচিনা সেই হেলিকপ্টাৰটো নিজৰ হেলিকপ্টাৰ থকা হ'লে মোৰ কিমান ভাল লাগিলে হয়, সেই মানুহজন চাগে কিমান সুখী হয়। আনহাতে আৰু এজন এনেকুৱা মানুহ যোনে এখন চিম্পল গাড়ী চলাই আছে। তেওঁ দেখিছে এজন মানুহে লেম্বৰগিনি চলাই আছে। তেওঁ ভাবিছে যে এই মানুহজন যোনে লেম্বৰগিনি চলাই আছে তেওঁ চাগে কিমান সুখী হয়, কিমান লাকি হয়। তেওঁৰ এখন লেম্বৰগিনি আছে, এখনতো মোৰ এখন ড্ৰিম কাৰ। গতিকে কিমান লাকি মানুহজন, তেওঁৰ তাত লেম্বৰগিনি আছে। চ' আৰু এজন মানুহ মই আপোনালোকক ক'ব বিচাৰোঁ, যিজন মানুহে এখন বাইক চলাই আছে আৰু তেওঁ দেখা পাইছে এজন মানুহে গাড়ী চলাই থকা। তেওঁ ভাবিছে, কাশ মোৰ লগতো যদি এখন গাড়ী থকা হ'লে কিমান ভাল লাগিলে হয়। হয়তো সেই মানুহজন যিজনে গাড়ী চলাই আছে তেওঁ চাগে বহুত লাকি, তেওঁ চাগে বহুত হেপী, মোৰো এখন যদি গাড়ী থকা হ'লে। আনহাতে আৰু এজন মানুহে চাইকেল চলাই গৈ আছে আৰু তেওঁ দেখিছে এজন মানুহ যোনে বাইক চলাই গৈ আছে। দেখাৰ পৰা পিছত ভাবিছে যে মোৰো এখন যদি বাইক থকা হ'লে। আজি যিজন মানুহৰ বাইক আছে তেওঁ চাগে বহুত সুখী, তেওঁ চাগে বহুত লাকি আৰু নিজক লৈ আনহেপী হৈছে। আৰু এজন মানুহ যোনে আজি খোজকাঢ়ি গৈ আছে, সেই মানুহজনে দেখিছে এজন মানুহে চাইকেল লৈ গৈ আছে আৰু তেওঁ সেইটোক চাই কেনে তেওঁ বহুত দুখী হৈছে। তেওঁ নিজকে কৈছে, সেইজন কিমান লাকি মানুহ, তেওঁ নিজৰ চাইকেলত গৈ আছে, মোৰ এখন চাইকেল নাই, সেইকাৰণে মই খোজকাঢ়ি যাব লগা হৈছে। আৰু এজন মানুহ যিজনে হুইল চেয়াৰত বহি আছে আৰু তেওঁ হুইল চেয়াৰত গৈ আছে, তেওঁ দেখিছে এজন মানুহ খোজকাঢ়ি আছে। খোজকাঢ়া দেখি প্ৰায় তেওঁ নিজকে বহুত দুখী হৈছে যে সেই মানুহজন চাগে কিমান লাকি হ'ব যোনে খোজ কাঢ়িব পাৰিছে, মইতো হুইল চেয়াৰতে বহি থাকিব লগা হৈছে। চ' এই গোটেইকেইটা এক্সাম্পলৰ পৰা আমি এটা কথা ধুনীয়াকৈ গম পালোঁ যে আমি যি পাইছোঁ সেইটোক লৈ আমি দুখী, আৰু যি আমাৰ লগত নাই, ৰাইট, সেইটোক লৈ আমি বহুত চিন্তা কৰোঁ আৰু আমি কেতিয়াও হেপী নহয়। আমাৰ যিটো আছে, আমাৰ লগত যিটো আছে সেইটোক লৈ আমি হেপী নহয় বা আমি গ্ৰেটিটিউড ফিল কৰা নাই। চ' ফ্ৰেণ্ডছ, বহুত ইম্পৰ্টেণ্ট কথা, ভগৱানে আমাক যি দিছে, আমাৰ লগত যি আছে, আমি সদায় সেই বস্তুটোক লৈ গ্ৰেটিটিউড ফিল কৰাটো বহুত ইম্পৰ্টেণ্ট। গ্ৰেটিটিউড মানে হৈছে থেংকফুল হোৱাটো বহুত ইম্পৰ্টেণ্ট। আজি ল অফ এট্ৰেকশ্যনে যিটো কথা কৈ আছে, আজি ইউনিভাৰ্চৰ কিছুমান ল আছে। ইউনিভাৰ্চে কৈ আছে যে যদি আমি যিখিনি বস্তু আমাৰ লগত আছে সেইখিনিক লৈ গ্ৰেটিটিউড ফিল কৰোঁ, তেতিয়াহ'লে আমাৰ জীৱনলৈ আগলৈ বহুতো বস্তু আহিব বা আমাক ইউনিভাৰ্চে দিব। কিন্তু আমি যদি গ্ৰেটিটিউড ফিল নকৰোঁ, যিখিনি বস্তু আমাৰ আছে সেইখিনি বস্তু আমাৰ হাতৰ পৰা গুচি যাব। এতিয়া ফ্ৰেণ্ডছ, মই আপোনালোকক এটা চিম্পল কথা ক'ব বিচাৰোঁ যে আজি আমি গ্ৰেটিটিউড কিয় ফিল কৰিব লাগে, আজি আমি নিজক লৈ থেংকফুল কিয় হ'ব লাগে। ইয়াৰ বহুত কাৰণ আছে, যিখিনি কাৰণ আমি যদি চাওঁ আমি নিজে গম পাম যে বহুত কাৰণ সোমাই আছে। আজি মই আপোনালোকক কেইটামান পইণ্টছ ক'ম যাৰ কাৰণে আমি নিজক থেংকফুল হ'ব লাগে, আমি নিজক গ্ৰেটিটিউড ফিল কৰিব লাগে। আহক প্ৰথম পইণ্টটো চাওঁ। প্ৰথম পইণ্টটো হৈছে, আমি সদায় ৰাতিপুৱা যেতিয়া আমি শুই উঠাৰ লগে লগে কি হয়, আমি এবাৰ ভগৱানক থেংক ইউ গড, আই ৱেক আপ দিছ মৰ্ণিং, আই এম এ লাইফ।
সবতকে ডাঙৰ বস্তুটোৱে হৈছে যে আমি জীয়াই আছোঁ। ইয়াতকৈ ডাঙৰ বস্তু একো হ'ব নোৱাৰে। ৰাইট, আমি ৰাতিপুৱা শুই উঠিছোঁ আৰু আমি নিজক দেখা পাইছোঁ যে আমি জীয়াই আছোঁ। হয়তো কিমান মানুহ কালি মৰি গৈছে, কিমান মানুহে হয়তো আজি ৰাতিপুৱা দেখা পোৱা নাই, কিন্তু আমি এই যে আজি দেখা পাইছোঁ নিজক, সেইটোৰ কাৰণে আমি নিজক গ্ৰেটিটিউড ফিল কৰাটো বহুত বহুত ইম্পৰ্টেণ্ট। আজি আমি যদি চাবলৈ যাওঁ, আমাৰ হাত ভৰি ঠিকে আছে, আজি আমাৰ 5টা চেন্সে কাম কৰি আছে, আমাৰ ব্ৰেইন ঠিক হৈ আছে, আমাৰ একো বেমাৰ নাই, ৰাইট। চ' আমি প্ৰথম কথা হৈছে এইটোক লৈ গ্ৰেটিটিউড ফিল কৰাটো বহুত ইম্পৰ্টেণ্ট। 2 নম্বৰ, আজি যদি আমি চাবলৈ যাওঁ, আই এম গ্ৰেটফুল টু হেভ দ্য ৰুফ অভাৰ মাই হেড। আজি চবতকৈ ডাঙৰ কথা, আমি শুই উঠাৰ পিছত আমি যেতিয়া নিজক দেখোঁ, আমি দেখা পাওঁ আমাৰ ওপৰত এখন ছাদ আছে, অৰ্থাৎ আমি ঘৰৰ ভিতৰত আছোঁ। বহুত মানুহৰ আজি ঘৰ নাই, গম পায়নে? বহুত মানুহে আজি থাকিবলৈ ঘৰ পোৱা নাই। আজি বহুত মানুহ হোমলেছ হৈ আছে। আজি তেওঁলোকৰ হাতত এটা ৰাস্তা নাই, থকাৰ এটা জেগা নাই, ফুটপাথত শুই আছে। তো আমাৰ লগত এটা ঘৰ আছে, এইটো চবতকৈ ডাঙৰ কথা। আজি মেক্সিমাম মানুহ ৰিপৰ্টত আমি যদি চাবলৈ যাওঁ, মেক্সিমাম মানুহ আজি মৰিছে কিহৰ কাৰণে? গৰমৰ কাৰণে। বহুত মানুহ মৰিছে ঠাণ্ডাৰ কাৰণে। একচুৱেলি তেওঁলোক গৰম বা ঠাণ্ডাৰ কাৰণে মৰা নাই, তেওঁলোক মৰিছে ঘৰ নাথাকাৰ কাৰণে, শ্বেল্টাৰ নাথাকাৰ কাৰণে। আজি আমি ঘৰ থকাৰ বাবে, আমি ছাদ থকাৰ বাবে, আমাৰ মূৰৰ ওপৰত ছাদ থকাৰ বাবে আজি আমি ৰ'দৰ পৰা, বৰষুণৰ পৰা, ধুমুহাৰ পৰা বাচি আছোঁ। চ' সেইকাৰণে আমি থেংকফুল হ'ব লাগে, আমি গ্ৰেটফুল হ'ব লাগে নিজক লৈ, গ্ৰেটিটিউড ফিল কৰিব লাগে যে আমাৰ এটলিষ্ট মূৰৰ ওপৰত ছাদ এখন আছে। আহক 3 নম্বৰ কাৰণ যাৰ কাৰণে আমি গ্ৰেটফুল ফিল কৰিব লাগে। আই এম গ্ৰেটফুল টু হেভ ফুড ইন মাই টেবল। আজি আমি খাবলৈ পাই আছোঁ, এইটো চবতকৈ ডাঙৰ কথা। আজি বহুত মানুহে এসাঁজ খানা খাবৰ কাৰণেও চিন্তা কৰিব লগা হয়। আজি বহুত মানুহ, আমি যদি স্লামত গুচি যাওঁ, আফ্ৰিকাত গুচি যাওঁ, বহুত মানুহ মই নিজে দেখিছোঁ, বহুত মানুহ স্লামত আছে, বহুত মানুহ দুখীয়া, আজি তেওঁলোকৰ খাবলৈ খানা নাই। আজি তেওঁলোকে, বহুত মানুহ মৰিছে অকল খাবলৈ নোপোৱাৰ বাবে। আজি বহুত মানুহ আমি ৰাস্তাত দেখা পাওঁ ভিক্ষা খোজে। কিয়? তেওঁলোকৰ খাবলৈ তেওঁলোকৰ একো নাই। তো আমি এনাফ লাকি যে আমি খাবলৈ খাদ্য পাই আছোঁ, আমি এনাফ লাকি। চ' সেইবাবে এইটো এটা কাৰণ আমি নিজক গ্ৰেটিটিউড ফিল কৰা, নিজক থেংকফুল কৰা। আৰু এটা কাৰণ, বহুত ইম্পৰ্টেণ্ট কাৰণ, আই এম গ্ৰেটফুল টু হেভ মাই ফেমিলি। আজি আমি সঁচাকৈ থেংকফুল হ'ব লাগে যে আমি এটা ফেমিলি পাই আছোঁ। আজি হয়তো আমাৰ মা, দেউতা, ভাইটি, ভণ্টি, দাদা, আমি যাকেই পাইছোঁ, আমি গ্ৰেটফুল হ'ব লাগে। এতিয়া বহুতে ভাবিব পাৰে যে মোৰতো দেউতা নাই, মা আছে, তো মাক লৈ গ্ৰেটফুল ফিল কৰা। বোলে মোৰ মা নাই, দেউতা আছে, দেউতাক লৈ গ্ৰেটফুল ফিল কৰা। বোলে কোনো নাই, মোৰ দাদা আছে, দাদাক লৈ গ্ৰেটফুল ফিল কৰা। আৰু যদি আমি দাদাও নাই, আমি যদি চাব যাওঁ পৃথিৱীত বহুত মানুহ আছে, আমাৰ বহুত ফেমিলি আছে। আজি আমাৰ ফ্ৰেণ্ডছ, কলিগছ, যিমান মানুহক আমি চিনি পাওঁ, যোনে আমাৰ লাইফত ইম্পেক্ট পেলাইছে, তেওঁলোকো আমাৰ এটা ফেমিলিয়ে হৈ যায়। গতিকে আমি ফেমিলিক লৈও আমি এটা গ্ৰেটিটিউড ফিল কৰাটো বহুত ইম্পৰ্টেণ্ট। যোন নাই বা যি নাই সেইটোক লৈ দুখ কৰি লাভ নাই, যি আছে সেইটোক লৈ হেপ্পী হৈ থকা লাভ, আমি চেষ্টা কৰিব লাগে। আৰু এটা ইম্পৰ্টেণ্ট কাৰণ যাৰ কাৰণে আমি গ্ৰেটিটিউড ফিল কৰিব লাগে, সেইটো হৈছে আই এম গ্ৰেটফুল টু হেভ ক্লিন ড্ৰিংকিং ৱাটাৰ। আজি বহুত মানুহে পানী খাবলৈ নাপায়, আজি বহুত মানুহ পানী খাবলৈ নাপায় মৰি গৈছে। আজি আমি যদি ডেজাৰ্ট এৰিয়াত গুচি যাওঁ, মৰুভূমিলৈ গুচি যাওঁ, তাত পানীৰ অভাৱ হয়, পানীৰ অভাৱৰ কাৰণে মানুহ মৰি আছে, ৰাইট। চ' আমি পানী খাবলৈ পাই আছোঁ, ফ্ৰেছ পানী পাই আছোঁ। চ' এইটো এটা বহুত ডাঙৰ কাৰণ যদি ৱাটাৰ নহয়, জল জীৱন বুলি কয়, যদি পানী আমি নাপালোঁ হয়, আমাৰ অৱস্থাও কি হ'ল হয় আমি গম নাপালোঁ হয়। সেইকাৰণে আমি গ্ৰেটিটিউড ফিল কৰিব লাগে, যে আমি ক্লিন ড্ৰিংকিং ৱাটাৰ আমি পাই আছোঁ। চ' এইখিনিতো কিছুমান কাৰণ যাৰ কাৰণে আমি গ্ৰেটিটিউড ফিল কৰাটো ইম্পৰ্টেণ্ট। এইখিনি বুলিয়ে নহয়, আমি যদি চাবলৈ যাওঁ আৰু বহুত কাৰণ থাকে যাৰ কাৰণে আমি গ্ৰেটিটিউড বা থেংকফুল হোৱাটো দৰকাৰ। আজি যদি মই আপোনালোকক কওঁ যে আপোনালোকৰ লাইফত কিমান মানুহে ইম্পেক্ট পেলাইছে বা কিমান বস্তুৱে ইম্পেক্ট পেলাইছে, আপুনি হয়তো
লিখি কেনে শেষ কৰিব নোৱাৰিব ইমান বস্তুৰ নাম আহি যাব বুজি পাইছেনে আজি যদি আমি সিম্পলি চাবলৈ যাওঁ আজি কিছুমান মানুহক আমি দেখা পাইছো কিছুমান মানুহক আমি দেখা পোৱা নাই সেই দেখা নোপোৱা মানুহখিনিও আমাৰ লাইফত কিন্তু বহুত ডাঙৰ ইম্পেক্ট পেলাই আছে জানেনে যেনেকৈ আজি ফাৰ্মাৰ্ছ আজি খেতিয়কে যদি খেতি নকৰিলে হয় আমি খাবলৈ পালো হয় জানো কেতিয়াও খাবলৈ নাপালো হয় গতিকে খেতিয়কক লৈও আমি সকলোৱে আমি কি কৰিব লাগে গ্ৰেটিটিউড ফিল কৰিব লাগে আজি যদি ডক্টৰ নাথাকিল হয় আজি আমি যিকোনো বেমাৰ আজাৰ ট্ৰিটমেণ্ট কৰিব পাৰিলো হয় জানো নোৱাৰিলো হয় ডক্টৰছক লৈও আমি গ্ৰেটিটিউড ফিল কৰিব লাগে আজি টিচাৰ্ছ শিক্ষকে যদি আমাক নতুন কথা নিশিকালে হয় আমাক জ্ঞান নিদিলে হয় আমি জীৱনত আগবাঢ়িলো হয় জানো কেতিয়াও আগনাবাঢ়িলো শিক্ষকক লৈ আমি এটা গ্ৰেটিটিউড ফিল কৰাটো বহুত ইম্পৰ্টেণ্ট আজি যেনেকৈ যদি চাব গ'লে ইণ্টাৰনেট আজি আমি সব সময় ইণ্টাৰনেট ব্যৱহাৰ কৰি আছোঁ ইণ্টাৰনেটে আমাৰ কামবোৰ সহজ কৰি পেলাইছে আগৰ দিনত তেনেকুৱা নাছিলে আজিৰ দিনত ইণ্টাৰনেটৰ মাধ্যমত আমি ইমেইলত 1 মিনিটতে কিবা এটা মেছেজ পঠিয়াই দিব পাৰোঁ তাতকৈ কম সময়তো পঠিয়াব পাৰোঁ আজি ইণ্টাৰনেটত কিমান কাম আমি কৰিব পাৰোঁ ভাবকচোন যোনে ইণ্টাৰনেট আৱিষ্কাৰ কৰিছিলে ভাবকচোন যোনে ইণ্টাৰনেটক লৈ কাম কৰি আছে সেই ইঞ্জিনিয়াৰ্ছবিলাক ৰাইট তো আজি আমি এই বস্তুটো যিটো পাই আছোঁ ইণ্টাৰনেট ইয়াৰ কাৰণে আমি থেংকফুল হ'ব লাগে গ্ৰেটফুল হ'ব লাগে আজি আমি যদি চাবলৈ যাওঁ অটোমোবাইল ইণ্ডাষ্ট্ৰিটো এটা বহুত ডাঙৰ ইণ্ডাষ্ট্ৰি আজি গাড়ী বাইক স্কুটাৰ যি য'ত আছে এই বস্তুখিনিও আমাৰ জীৱনত বহুত ডাঙৰ ইম্পেক্ট পেলাই আছে যদি গাড়ী নহ'ল হয় বাইক নহ'ল হয় স্কুটি নহ'ল হয় তো আমাৰ কামবোৰ বহুত দেৰি হ'ল হয় কৰোঁতে ফলস্বৰূপে আমাৰ কাম ভালকৈ নহ'ল হয় চ' ই আমাক কি কৰিছে আমাৰ কামবোৰ সহজ কৰি পেলাইছে আজিলৈকে চিন্তা কৰি চাইছেনে যিবিলাক ইঞ্জিনিয়াৰে আজি অটোমোবাইল ইণ্ডাষ্ট্ৰিত কাম কৰে তেওঁলোকৰ বহুত ডাঙৰ কণ্ট্ৰিবিউশ্যন আছে আমাক লৈ তেওঁলোকৰ বহুত ডাঙৰ ইম্পেক্ট আমালৈ পৰিছে আজি আমি যদি চাবলৈ যাওঁ ফেনছ এচি আজি ফেনে আমাক কি কৰিছে ঠাণ্ডা কৰি ৰাখিছে আজি এচি আমাক ঠাণ্ডা কৰি ৰাখিছে গৰমত ৰাইট চ' এইবিলাক বস্তু আমাৰ লাইফত ডাঙৰ ইম্পেক্ট পেলাইছে আজি যদি চাবলৈ যাওঁ আমি ক্লথিং ইণ্ডাষ্ট্ৰিটো বহুত ডাঙৰ ইম্পেক্ট পেলাইছে আজি আমি যদি কাপোৰ পিন্ধিব নাপালোঁ হয় কি হ'ল হয় চ' আজি আমাৰ ক্লথিং ইণ্ডাষ্ট্ৰিয়ে কাপোৰ দি আছে কাপোৰ পিন্ধিব পাৰিছোঁ গৰমত গৰম কাপোৰ ঠাণ্ডাত ঠাণ্ডা কাপোৰ ৰাইট চ' কিমান ইম্পেক্ট পেলাইছে আজি আমি যদি চাব যাওঁ কাপোৰ বনোৱাৰ পৰা একদম আৰম্ভণিৰ পৰা যোনে কাপোৰ বনাই পেলাই কাপোৰ এটা ৰেডিমেড কৰি আমাক দি আছে চ' কিমান মানুহ তাত সেই লাইনত কিমান মানুহ সোমাই আছে যিখিনি মানুহৰ আমাৰ লাইফত ইম্পেক্ট পেলাইছে আজি আমি কিতাপৰ কথা যদি চাব যাওঁ কিতাপে আমাৰ লাইফত ডাঙৰ এটা ইম্পেক্ট পেলাইছে আজি কিতাপৰ পৰা আমি জ্ঞান পাই আছোঁ যিখিনি জ্ঞানে আমাক লাইফত কাম দি আছে আৰু চাবলৈ গ'লে এণ্ড মাছ মোৰ আৰু বহুত বস্তু যিখিনি আমাৰ লাইফত ইম্পেক্ট পেলাই আছে কিন্তু আমি এই বস্তুবিলাক থেংকফুল হৈছোঁ নে নাই আমি গ্ৰেটফুল হৈছোঁ নে নাই এই বস্তুবিলাকক লৈ সেইটো চবতকৈ ডাঙৰ কথা যি আছে সেইটোক লৈ থেংকফুল হওক যি নাই সেইটোক লৈ দুখী হৈ লাভ নাই ৰাইট কাৰণ মই আগতেও কৈছিলোঁ যে যদি আমি যিটো বস্তু পাই আছোঁ যিটো বস্তু আমাক ইউনিভাৰ্ছে দি আছে আমি সেইটোক লৈ যদি গ্ৰেটফুল হওঁ আমি থেংকফুল হওঁ হয়তো আগলৈ আৰু বস্তু আৰু ইউনিভাৰ্ছে আমাক আৰু বস্তু দি দিব গতিকে সদায় মনত ৰাখিব এই কথাখিনি এটা চিম্পল এক্সাম্পল এটা মই আপোনালোকক দিওঁ আজি আপুনি যদি চাবলৈ যায় আজি আমাৰ গোটেই বডিটোত আমি যদি চাবলৈ যাওঁ বহুত মানুহ এনেকুৱাও আছে ন যাৰ চকু নাই ৰাইট অন্ধ মানুহ ৰাইট আজি ভাবি চাওকচোন সেই মানুহজনে কেনেকুৱা লাইফটো কটাই আছে আজি তেওঁৰ চকু নাই আপুনি অলপ সময়ৰ কাৰণে নিজৰ চকুটো মুদি ভাবকচোন যে আপোনাৰ যদি চকু নাথাকে তো আপুনি কেনেকৈ লাইফটো জীয়াব হয়তো আমি ভাবিবই নোৱাৰোঁ হয়তো আমি অনুমানে লগাব নোৱাৰোঁ যে আমাৰ চকু নাথাকিলে আমি কেনেকৈ লাইফ কটাম হয়নে কিন্তু আমাৰ তাত চকু আছে ভগৱানে আমাক চকু দিছে ৰাইট চ' সেইকাৰণে আমি আজিলৈকে আমি চকুক লৈ থেংকফুল হৈছোঁনে আজি আপুনি চাওক আমাৰ হাত আছে ভৰি আছে এদিন আপোনালোকে ভাবি চাওকচোন যিজন মানুহৰ হাত নাই সেই মানুহজনৰ আপুনি চাওকচোন চাই কেনে নিজক ভাবক যে আপোনাক হাত দিছে ভগৱানে আপোনাক ভৰি দিছে ভগৱানে বহুত মানুহ লেঙেৰা খোজ কাঢ়িব নোৱাৰে হুইল চেয়াৰত যায় ৰাইট এবাৰ ভাবি চাওকচোন আপোনাৰো যদি ভৰিটো নাথাকে বাট আপোনাৰ ভৰিটো আছেনে নাই ডেটছ ইউ আৰ লাকি চ' আমি সদায় ভাবিব লাগে যিখিনি বস্তু আমাৰ লগত আছে সেইখিনিক লৈ থেংকফুল হ'ব লাগে যদি আপোনাৰ ভৰিও নাই যদি আপোনাৰ হাতো নাই এটলিষ্ট আপুনি জীয়াইটো আছে সেইটোক লৈ থেংকফুল হ'ব লাগে গতিকে ফ্ৰেণ্ডছ আজিৰ পৰা কেতিয়াও কমপ্লেইন নকৰিব যে মোৰ এইটো নাপালোঁ মোৰ এইটো নহ'ল মই এইটো মোৰ তাত নাই সেইটো মোৰ তাত নাই মোৰ জীৱনটো এনেকুৱাহে মোৰ জীৱনটো আগবাঢ়ি যোৱা নাই ৰাইট চ' কেতিয়াও নিজক লৈ দুখী নহ'ব যি আছে সেইটোক লৈ সুখী হ'ব যি নাই সেইটোক লৈ দুখী হৈ লাভ নাই অবভিয়াছলি ড্ৰিম কৰক
সপোন দেখক আৰু সেইটোক লৈ কাম কৰক কিন্তু এইটো নহয় যে আপুনি আপোনাক লৈ আপুনি নিজক নিজে কমপ্লেইন কৰি আছে মানুহক আপুনি কমপ্লেইন কৰি আছে যে মোক এইটো বস্তু মই নাপালোঁ মোৰ জীৱনত এইটো নহ'ল ৰাইট বা মোৰ এইটো নাই কাৰণ আপোনাতকৈ নাথাকা মানুহ বহুত আছে আপোনাতকৈ নাথাকা মানুহ বহুত আছে বাট তেওঁলোক সুখী হৈ আছে আপুনিও চিন্তা কৰক যে আপোনাৰ তাত ভগৱানে কি দিছে আৰু সেইখিনি বস্তুক লৈ সদায় গ্ৰেটিটিউড ফিল কৰক আৰু থেংকফুল হওক ইউনিভাৰ্ছক থেংক ইউ জনাওক যে হে ইউনিভাৰ্ছ আপুনি মোক এই বস্তুখিনি মোক লাইফত দিয়াৰ বাবে মেনি থেংকছ আজি মই যিখিনি কথা আপোনালোকক ক'লোঁ আজি যদি মই আপোনালোকক সুধোঁ মানে ইয়াৰ আগত মই এই ডিছকাশ্যনটো কৰাৰ আগত যদি মই আপোনাক সুধিলোঁ হয় যে 5টা বস্তু লাইফৰ থেংক ইউ জনাওক থেংকফুল হওক 5টা বস্তুক লৈ আপুনি চিন্তা কৰিলে হয় যে কি বস্তুক লৈ মই থেংকফুল হ'ম কিন্তু আপোনালোকে গম পালেনে আজি কিমান বস্তু ডাইৰেক্টলি আৰু ইনডাইৰেক্টলি আমাৰ লাইফত ইম্পেক্ট পেলাই ৰাখিছে গতিকে সেইকাৰণে সদায় গ্ৰেটিটিউড ফিল কৰক সদায় নিজক লৈ হেপী ফিল কৰক লাগিলে যিয়ে হওক চিটুৱেশ্যন আৰু ডেফিনেটলি মই আপোনালোকক 2টা ইম্পৰ্টেণ্ট এফাৰ্মেশ্যনছ মই আপোনালোকক দিম যি 2টা এফাৰ্মেশ্যনছ মই আপোনালোকক পঢ়ি শুনাম সদায় ৰাতিপুৱা শুই উঠাৰ পিছত এটা এফাৰ্মেশ্যনছ আপোনালোকে ক'ব লাগে আৰু এটা ৰাতি শোৱাৰ আগত আপোনালোকে এটা এফাৰ্মেশ্যনছ ক'ব লাগে যদি আপোনালোকে প্ৰেক্টিছ কৰে ডেফিনেটলি আপোনাৰ লাইফত এটা 100% এটা পজিটিভ চেঞ্জেছ আপুনি লৈ আনিব পাৰিব চ' আহক এই এফাৰ্মেশ্যনছ কেইটা আমি এবাৰ পঢ়ি চাওঁ চ' এফাৰ্মেশ্যনছ কেইটা হৈছে থেংক ইউ ফৰ দিছ নিউ ডে এইটো আমি বিশেষকৈ মৰ্নিং টাইমত আমি এফাৰ্মেশ্যনছটো পঢ়িম থেংক ইউ ফৰ দিছ নিউ ডে আই এম গ্ৰেটফুল ফৰ মাই লাইফ মাই হেল্থ মাই ফেমিলি এণ্ড দ্য অপৰচুনিটিজ বিফৰ মি I welcome this day with positivity, confidence, and purpose. May my thoughts, words, and actions bring success, peace, and happiness. আৰু যেতিয়া আমি ৰাতি শোৱাৰ সময়ত আমি এই এফাৰ্মেশ্যনছটো ক'ম Thank you for this day and all its experiences. I am grateful for everything I learned, achieved, and received today. I release all worries and welcome peace into my mind and heart. I sleep with gratitude, knowing that tomorrow brings new opportunities. So এই দুটা এফাৰ্মেশ্যন যদি আমি ডেইলি ৰাতিপুৱা কওঁ আৰু ৰাতি কওঁ ডেফিনেটলি আমাৰ জীৱনটো এটা নতুন পৰিৱৰ্তনেৰে আৰম্ভ হৈ যাব চ' আজি ভিডিঅ'টো ইমানেই আশা কৰোঁ যদি ভিডিঅ'টো আপোনালোকৰ বেনিফিটেড হৈছে আপোনালোকৰ ফ্ৰেণ্ডছ ফেমিলিক আপোনালোকে শ্বেয়াৰ কৰিব নেক্সট টাইম মই আৰু এটা পাৱাৰফুল মেছেজ বা পাৱাৰফুল ভিডিঅ' আপোনালোকৰ কাৰণে লৈ আহিম ধন্যবাদ